নমস্কাৰ সুপ্ৰভাত সকলোকে আজি মোৰ এই চেনেলত এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ যি মই শ্বৰ্ট ভিডিঅ' এই চেনেলত দিছিলোঁ তাত মই কৈছিলোঁ যে এটা ব্যৱসায় আৰম্ভ কৰিব হ'লে আমি কোনকেইটা বিষয়ত প্ৰথমতে জানিব লাগিব, তাৰপিছত আমি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিম। চ' এই বিষয়ক লৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। চ' যদিহে ভাল লাগে দেন লাইক কৰি দিব পাৰা আৰু তোমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব পাৰা। চোৱা, মই এতিয়া যোনকেইটা কথা ক'ম সেইকেইটা কোনো সাজি পাৰি মই কোৱা কথা নহয়। যিটো তোমালোকে সকলোৱে জানাই, মোৰ এটা নতুন ব্ৰেণ্ড ৰচুন স্পাইচেছ মই মাৰ্কেটত লঞ্চ কৰিছিলোঁ। তাৰ পৰা মই যিখিনি কথা শিকিব পাৰিছোঁ, সেই শিকিব পৰা কথাৰ পৰা দুই এষাৰ তোমালোকক ক'বলৈ চেষ্টা কৰিম, যাতে তোমালোকেও কিবা এটা ব্যৱসায় আৰম্ভ কৰাৰ আগতে এই কথাটো ভালদৰে জানিবা। কোনো এটা ব্যৱসায় আৰম্ভ কৰাৰ আৰম্ভণিতে আমি প্ৰথমতে মাৰ্কেটখন বুজি ল'ব লাগিব যে আমাৰ যি অসমৰ মাৰ্কেট, যদিহে তুমি অসমত কৰা যেন অসমৰ মানুহে কি বিচাৰে, কোৱালিটি বিচাৰে নে কোৱান্টিটি বিচাৰে। যদিহে আমি প্ৰডাক্টৰ ভিতৰত চাবলৈ যাওঁ, মোৰ লগত কি হৈছিলে, মই প্ৰথমতে আৰম্ভ কৰি দিলোঁ, বাট যিটো আমাৰ খৰচ হয় সেই খৰচ হিচাপে চাবলৈ গ'লে মই প্ৰাইচটো অকণ বেছিকৈ দিলোঁ। মই কোৱালিটিটোত ফ'কাছ কৰিলোঁ আৰু কোৱালিটি ফ'কাছ কৰি ধুনীয়াকৈ টেমাত দিলোঁ, আৰু টেমাত দিয়াৰ কাৰণেতো আমাৰ কষ্টিংটো অকণ বেছি পৰিল, চ' প্ৰাইচটো অকণ বাঢ়ি গ'ল। কিন্তু আমাৰ অসমৰ যিটো মাৰ্কেট আছে, সেই মাৰ্কেটত মানুহে কোৱালিটিতকৈ কোৱান্টিটিটো মানুহে বেছিকৈ বিচাৰে, যাতে আমি কম দামত অধিক বস্তু পাব পাৰোঁ, সেইটো বিচাৰে। কিন্তু যদিহে আমি বাহিৰৰ মাৰ্কেট এখন চাবলৈ যাওঁ, তাত মানুহে কোৱান্টিটি নহয় কোৱালিটি বিচাৰে, যাতে বস্তুটো ভাল হওক। অ'কে, কিন্তু আমাৰ ইয়াত তেনেকুৱা নহয়। ইয়াত যদি তুমি বস্তুটো মিক্স কৰি দিয়া, বস্তুটো যদি মিক্স নকৰাকৈ দিয়া, যদি বস্তুটোৰ দাম হয় 20 টকা, কিন্তু সেই 20 টকীয়া দামটো মানুহে নলয়। কিন্তু সেইটো যদি তুমি অধিক পৰিমাণে মিক্স কৰি দিয়া, 10 টকা দিয়া, কথা একেটাই, কিন্তু সেইটো মানুহে ল'ব। চ' আমাৰ অসমৰ মাৰ্কেটখন তেনেকুৱা। অসমৰ মাৰ্কেটত মানুহে কোৱান্টিটি বেছি বিচাৰে কোৱালিটিতকৈ। আৰু ফাৰ্ষ্ট তুমি সেইটো কাম কৰাৰ পিছত তুমি ভালকৈ তোমাৰ কমিউনিকেশ্যন স্কিলটো ভাল হ'ব লাগিব, যাতে মানুহৰ লগত কথা পতা। কাৰণ ফাৰ্ষ্ট আমি যিহেতু যোনে মাৰ্কেটিং কৰে তেওঁলোকে মাৰ্কেটিং কৰিব পাৰে, মাৰ্কেটিঙৰ পৰা চবেই বস্তু নাপাবও পাৰে। তুমি যোনটো মাৰ্কেটিং কৰিছা সেইটোত তুমি বস্তু দিছা কোনোবা এখন গাঁৱত, ধৰি লৈছোঁ মই ওচৰৰ গাঁওখনত বস্তু দিছোঁ, কিন্তু মাৰ্কেটিং কৰিছোঁ, কিন্তু মাৰ্কেটিং কৰিলে মানুহে ওচৰৰ গাঁওখনৰ মানুহে নেদেখিবও পাৰে সেইটো। চ' সেইকাৰণে আমি আমাৰ কমিউনিকেশ্যন স্কিলটো ভাল কৰিব লাগিব। মাৰ্কেটিং কৰিবলৈও কমিউনিকেশ্যন স্কিল লাগিব। আৰু যেতিয়া আমি কোনো এটা বস্তু সেই গাঁওখনৰ দোকানবিলাকত প্ৰথমতে দিব লাগিব, যিহেতু আমি দিম ৰিটেইলাৰক। চ' ৰিটেইলাৰৰ লগত কথা পাতিবলৈ আমাৰ কমিউনিকেশ্যন স্কিলটো ভাল হ'ব লাগিব। ভালকৈ আমি ৰিলেশ্যনশ্বিপটো মেইনটেইন কৰিব লাগিব ৰিটেইলাৰৰ লগত। এইবোৰ কৰাৰ পিছতহে তেতিয়া আমাৰ কামটো ভাল হ'ব। যদিহে আমি ভালকৈ আমাৰ কমিউনিকেশ্যন স্কিলটো ভাল কৰিব নোৱাৰোঁ, মানুহৰ লগত যদি আমি ভালকৈ কথা পাতিব নোৱাৰোঁ, তেন্তে সেই প্ৰডাক্ট আমাৰ ৰিটেইলাৰে আমাৰ পৰা নল'ব। কিন্তু এটা কথা তোমালোকে নাভাবিবা যে অকল কমিউনিকেশ্যন স্কিল ভাল হ'লেই যে আমাৰ কমিউনিকেশ্যন স্কিল ভাল, ডাইৰেক্ট আমি ৰিটেইলাৰৰ তাত যাম, আমাৰ চব মাল লৈ ল'ব। তেনেকুৱা একো নহয়। তোমাৰ যদি 5জন ৰিটেইলাৰৰ ওচৰলৈ যোৱা, তাৰে 2জন ৰিটেইলাৰেহে তোমাৰ মাল ল'ব, আৰু তাৰে বাকীখিনিয়ে তোমাক ৰিজেক্টেই কৰি দিব। চ' সেইটো একদম জানিবলগীয়া কথা। আৰু যদিও প্ৰথমবাৰ প্ৰায়ভাগেই লৈ লয়, ধৰিছোঁ 5জন তুমি 10জন ৰিটেইলাৰৰ ওচৰলৈ গ'লা, তাৰে 8জনে লৈ ল'লে, কিন্তু লৈ লোৱাৰ পিছত সেই মাল আকৌ তোমাৰ নেক্সট টাইম ঘূৰাইও আনিবলগীয়া হ'ব পাৰে। তুমি যেতিয়া প্ৰডাক্টটো উলিয়াবা, তেতিয়া তুমি গাঁৱৰে হওক বা ওচৰৰে হওক 5-10জনী মানুহক বা যি প্ৰডাক্ট উলিওৱা সেই বেষ্টত যদি তুমি বোলে কিবা সৰু পোৱালি চকলেট তেনেকুৱা টাইপৰ বস্তু উলিওৱা, তেতিয়া তুমি সৰু পোৱালীক তুমি টেষ্ট কৰিবৰ কাৰণে দিব লাগে বস্তু। সিহঁতে কেনেকুৱা পায়, কি কথা, কি বেয়া কি ভাল, সেইটো কৰিব লাগিব। আৰু তুমি নিজেও সেইটো ইউজ কৰি চাব লাগিব, যিটো মই নকৰিলোঁ। সেইকাৰণে অকণ মোৰ প্ৰব্লেম আহিল, আৰু মই বস্তুটো বাৰে বাৰে সলাই থাকিবলগীয়া হৈছে। সেইটো মই এই মাৰ্কেটৰ পৰা জানিব পাৰিছোঁ। আৰু যদি তুমি ধৰি লৈছোঁ এনেকুৱা মছলাৰ ক্ষেত্ৰত চোৱা, তেতিয়াহ'লে তুমি ঘৰৰ যিবিলাক মানুহ আছে হাউচৱাইফ, তেওঁলোকক দিব লাগিব। তেনেকুৱা নহয় যে তোমাক ভাল পায় কাৰণে বস্তুটো ভাল বুলি কৈছে, লাগিলে বস্তুটো বেয়াই হওক, কিন্তু তেওঁলোকে তোমাক ভাল পায় কাৰণে ভাল বুলি কৈছে, সেইটো হ'লে কিন্তু নহ'ব। চ' যিটো সঁচা ৰিজাল্ট সেইটো তুমি আনিবলৈ চেষ্টা কৰিব লাগিব। চ' প্ৰথম পৰ্যায়ৰ বাবে এইকেইটা বস্তু অত্যন্ত জৰুৰী। আৰু বেছিকৈ ক'লে এই ভিডিঅ'টো বেছি দীঘল হৈ যাব, চাবলৈও অসুবিধা হ'ব, আৰু লগতে মোৰ আপলোড কৰিবলৈও দিগদাৰ হ'ব, যিহেতু মোৰ নেট অকণ শ্ল' হয়। চ' নেক্সট ভিডিঅ' আহি আছে। আমি 10জন ৰিটেইলাৰৰ 8জন বা 9জনক আমি কেনেকৈ চেল কৰিব পাৰিম। সাধাৰণকৈ চাবলৈ গ'লে তুমি 10জনৰ ভিতৰত তোমাৰ মাল 4জন বা 5জনেহে ল'ব, কিন্তু আমি কেনেকৈ সেই বস্তুটোক
ইনক্ৰিজ কৰিব পাৰিম, মানে গ্ৰ' কৰিব পাৰিম, যে 10জনৰ ভিতৰত 8জনেই ল'ব। যদিহে তুমি সেই বস্তুটো জানিব বিচাৰা, দেন এই ভিডিঅ'টোত কমেণ্ট এটা কৰিবা, মই নেক্সট ভিডিঅ'ত তোমালোকৰ কাৰণে আনি আছোঁ।